এইবাৰ মামাহঁতৰ ঘৰত ঠিকছে খালোঁ। ৰাতিপুৱাই এয়া চাহ আৰু তাৰ পাছত লোকেল মুৰ্গীৰ মাংস আৰু ভজা সৰু মাছেৰে ভাতকেইটা তৃপ্তিৰে খাই মই মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ মোৰ নেক্সট মেকআপ লোকেশ্যনলৈকে বুলি। মই বিয়া ঘৰ চিনি নাপাওঁ, লোকেশ্যন নাজানো আৰু কোনোবা এটা ৰাস্তাত সোমাই আহিছোঁ। স্কুল আছে বুলি কৈছে, স্কুল আছে ইয়াতে, সেইকাৰণে সোমাই আহিছোঁ। নাজানো আৰু হয়নে নহয়। ফাইনেলি মই বিয়া ঘৰ দেখিলোঁ এইখন। আই এম ৰিচ দ্য ভেনিউ। ফাইনেলি একো ভুল যে নোহোৱাকৈ মই আহি পালোঁ। এইটো এনেকুৱা যে উল্টা পুল্টা কিমান হৈছে নহয়, মেকআপ আৰ্টিষ্টে এইটো এক্সপিৰিয়েঞ্চ নিশ্চয় কৰিছে। এতিয়া মেকআপ ষ্টাৰ্ট কৰিম, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। লোকেশ্যন পোৱাৰ পাছত মই দেৰি কৰা নাই, পটাপট মেকআপ ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু অকণমান দেৰিও হৈ গৈছিলে। আৰু আজি মোৰ ক্লাইণ্টৰ এংগেজমেণ্ট ডে হয় আৰু তাই আজিৰ দিনটোৰ কাৰণে খুব বেছি এক্সাইটেড আৰু মেকআপটো লৈ খুব বেছি তাই ছেটিছফাইডো হৈছে। আৰু আই ট্ৰাই মাই বেষ্ট। আপোনালোকৰো কেনেকুৱা লাগিছে জনাব। আৰু তাই খুব মৰম লগা এজনী ছোৱালী আৰু বহুত ভাল ছোৱালী। আমি বহুত কথা পাতি মেকআপ কৰিলোঁ আৰু ফাইনেলি তাইৰ এইটো ফাইনেল লুক। খুব মৰম লগা